Hey guys, good morning. আপোনালোক সকলোকে মোৰ নতুন এটা ভ্লগত আকৌ স্বাগতম জনাইছো। আশা কৰো সকলোৰে বহুত বেছি ভাল আৰু মোৰো ভালে আপোনালোকৰ দোৱাত। তো এতিয়া ৰাতিপুৱাৰ 10:30 হ'ল। আজি হৈছে সানডে, কিন্তু মই যাব লাগিব সানডে হলেও আজি সাব চেণ্টাৰলৈ, মানে ওচৰত মোৰ সাব চেণ্টাৰৰ ওচৰত এখন স্কুল আৰু এখন কলেজত গ্ৰেড 4 এক্সাম আছে। তো তাৰ কাৰণে আমাক ইমাৰ্জেঞ্চিৰ কাৰণে চেণ্টাৰত থাকিব দিছে। আজি অৰ্ডাৰ ওলাইছে। তো যোৱাকালি তো সানডে হ'ল, চেণ্টাৰত থাকিব লাগিব। কিবা এনি ইমাৰ্জেঞ্চি লাগিলে, কাৰোবাৰ কিবা হ'লে আমাক মাতি দিব। তাৰ কাৰণে মেডিকেলত চাকৰি কৰিলে এনেকুৱাই হয়, হেল্থত চাকৰি কৰা সকলোৱে গম পাব। তো ৰাতিপুৱা উঠি যিহেতুকে সপ্তাহটো তেল চেল ইমান বেছিকৈ লগোৱা হোৱা নাই, আৰু আচলতে কি জানে, ঠাণ্ডা দিনত তেল লগাবলৈ আৰু ঠাণ্ডা লাগে। নাৰিকলৰ তেল, মই নাৰিকল তেলেই লগাওঁ। বেলেগ তেল লগালে মোৰ চুলিবিলাক খৰে। নাৰিকল তেল যিহেতুকে বহুত বেছি ভাল, নাৰিকল তেলেই লগাওঁ। আৰু এই তেল লগাইছোঁ, এতিয়া গা মূৰ ধুম আৰু ভাবিছোঁ আজি স্কিনখন অকণমান কেয়াৰ কৰোঁ। তো আপোনালোককো দেখুৱাম কি আৰু মোৰ স্কিনখন অকণমান চাফা কৰোঁ বুলি ভাবিছোঁ। ঠাণ্ডা দিনত স্কিনখন বহুত বেছি বেয়া হৈ যায়, ড্ৰাই হৈ যায়। আৰু লগতে কি হয়, মানে এইকেইদিন জুইৰ শেক লৈ আছোঁ, যিহেতু বহুত বেছি ঠাণ্ডা। তাৰ কাৰণে স্কিনখন পূৰা একদম ড্ৰাই হৈ গৈছে। তো কিবা এটা লগাওঁ। তো চাই গৈ থাকিব। আশা কৰোঁ আজিৰ ভ্লগটি চাই ভাল পাব। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আজৰি, ৰুটি বনালোঁ, হৈ গ'ল। কিন্তু ঘৰ চৰ মোচা কাম হোৱা নাই, মোচা নাই। কাৰণটো হ'ল যিটো টাইম কমিব ন, সেইকাৰণে কৰা নাই। কালি পৰহি বন্ধ আছে, তেতিয়া চাফা কৰিম। তো চাই গৈ থাকিব কি কৰিব পাৰোঁ, আপোনালোকক কি দেখুৱাব পাৰোঁ নাজানো, কিন্তু দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক। সেই গাইজ, বিলাহী আৰু হালধি লগালোঁ মুখত। এয়া প্ৰায় 15 মিনিট মানেই হ'ল। আৰু এতিয়া গাটো ধুই লওঁ, যিহেতুকে মূৰতো তেল লগাইছোঁ। আৰু চাওকচোন, ইমান ধুনীয়া ৰ'দ দিছে বাহিৰত। মোৰ বাহিৰৰ পৰিৱেশটো খুব বেছি ধুনীয়া লাগে, মোৰ এইখিনি ঠাই। আৰু এয়া কাপোৰ লৈছোঁ, বাথৰুমত সোমাওঁ। আৰু মোৰ ফুল কেইজোপা, এইজোপা ডাঙৰ হৈছে আৰু ফুল লগা নাই, লাগিব। আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। সিদিনাখন যে এটা ভিডিঅ' দিছিলোঁ মই, দৈৰ মানে টেকেলিত কাটি ফুল লগাইছিলে। আৰু এজোপা ফুল আৰু আধা তলৰখিনিত জলকীয়াৰ পুলি লগাইছিলে। তো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, বেক কেমেৰা কৰি দেখুৱাম। ইমান ধুনীয়া লাগিছে চাওকচোন, কালাৰ কৰাৰ পিছত। এইকেইটা থাৰ্মকল আৰু এই তলৰ এইজোপা। আৰু এতিয়া মই গাটো ধুই লওঁ, ধুই লৈ ভাত বনাব লাগিব। তাৰপিছত আপোনালোকক লগ পাই আছোঁ, যিহেতুকে 11টাই বাজিলে আৰু যাই পাব লাগিব ডিউটিলৈ। তো এতিয়া বাথৰুম যাওঁ, তাৰপিছত লগ পাই আছোঁ, চাই গৈ থাকিব। গাইজ, গুড মৰ্ণিং। আৰু আগৰ দিনাখন ভিডিঅ' কৰি আধৰুৱা হৈ থাকিল, আৰু এয়া নেক্সট ডে ৰাতিপুৱা। আৰু এয়া ৰাতিপুৱাই মই ফুলখিনিত পানী দিবলৈ লৈছোঁ। আৰু এখেত খুৱাই আছে, আৰু মই ভাবিছোঁ এখেত খুৱাই থাকোঁতে মই পানীখিনি ফুলত দি লওঁ। আৰু চাওকচোন, ইয়াতে ধুনীয়াকৈ সৰিয়হবিলাকো গজিছে। মানে আমি সৰিয়হ ধুইছিলোঁ, ধুই দিওঁতে ইয়াতে দুটামান এনে ছটিয়াই দিছিলোঁ, কিন্তু এতিয়া ইমান ধুনীয়াকৈ গজিছে। উঘালি দিবলৈও বেয়া লাগে, দেখিবলৈ ইমান ভাল লাগিছে ফুলকেইটা। চাওকচোন আপোনালোকে। আৰু এয়া পানী দিওঁ, আৰু এইডাল ফুল খুব বেছিয়ে ভাল লাগে। চাওকচোন ইমান ধুনীয়া। সেই গাইজ, ফুলত পানী দিয়া হৈ গ'ল। আৰু এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। কাপোৰ অকণমান ধুব লগা আছে, তো কাপোৰখিনি ধুই ল'ম। তো এয়া মোৰ আগফালৰ পৰিৱেশ। আগফালে সেই গোলাপডাল হৈছে, আৰু একদম সৰুতে আনিছিলোঁ, অকণমান ডাঙৰ হৈছে। আৰু ইয়াৰ পিছফালৰ পৰিৱেশ। তো চাই গৈ থাকিব দিনটো কি কৰোঁ।
এয়া বনাব লৈছোঁ চেৱাই অলৰেডি অৱস্থা গেছটো বন্ধ কৰি দিছোঁ কাৰণটো হ'ল কি নাৰিকল আছে বুলি মই পাহৰিয়ে গৈছোঁ কাজু আছিলে কাজু 2 টুকুৰামান দি দিছোঁ আৰু এয়া নাৰিকলখিনি ভাবিছোঁ অকণমান ৰুকি চেৱাইত দি দিওঁ ভাল লাগে খাবলৈ তো গেছটো অফ কৰি দিওঁ নাৰিকলৰ কথা পাহৰিয়ে গৈছিলোঁ তো চাই কৰি থাকিব দিনটো আজি কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো অলৰেডি ৰাতিপুৱা ব্ৰেকফাষ্ট খালোঁ আকৌ এতিয়া ভোক লাগিছে 11টামান বাজিলে যে তো অকণমান খাই লওঁ তো এয়া মোৰ তলত বহিবলৈ অসুবিধা হয় কাৰণে এখেতে নাৰিকলখিনি ধুনীয়াকৈ ৰুকি দিছে আচলতে আৰু তাৰ কাৰণে মই অকণমান ভিডিঅ' কৰি থলোঁ আৰু নাৰিকল আৰু চেৱাই খাই খুব বেছি ভাল লাগে সেইকাৰণে এয়া চেৱাই হৈ গ'ল আৰু এইফালে চাহ লৈছোঁ আৰু এখেতৰ চেৱাইখিনি এখেতে খাই আছে লৈ গৈছে এয়া মোৰ মানি প্লেণ্টডাল আচলতে কি হৈছে মানে ওপৰত উঠি যাবৰ কাৰণে মানে ঠাই বিচাৰি পোৱা নাই যেনেকৈ আমাৰ মানুহকো মানে উন্নতি কৰিবলৈ হ'লে এজন নহয় এজন মানুহৰ খুব বেছি ছাপৰ্টৰ প্ৰয়োজন ঠিক তেনেকৈ গছকো লাগে দিয়কচোন এয়া তো মই সেইকাৰণে এডাল এওঁক ক'লোঁ যে বাঁহৰ এডাল মাৰি কাটি দিবলৈ আৰু তেওঁ কাটি দিলে আৰু মই এনেকৈ ধুনীয়াকৈ ওপৰৰ ফালে যাতে মানি প্লেণ্টডাল উঠি যাব পাৰে তাৰ কাৰণে এনেকৈ ধুনীয়াকৈ ঠিক কৰি দিছোঁ যাতে ওখ হৈ লহপহকৈ বাঢ়ি যায় আৰু গছ এডাল ৰুলেই নহ'ব তাক যদি আমি প্ৰতিপালন বা যত্ন নকৰোঁ ন তেতিয়াহ'লে গছে আমাক গছডালো ভাল হৈ নুঠে তো এয়া ধুনীয়াকৈ লগাই আছোঁ দেখিবলৈও ভাল লাগিছে ঘৰৰ ভিতৰত ৰাখিম বুলি ভাবিছোঁ আৰু মানি প্লেণ্ট সকলোৰে ঘৰত থাকিব লাগে আৰু আপোনালোকৰো যদি নাই তাৰ আপোনালোকেও লগাবচোন খুব বেছি ভাল লাগে আচলতে মানে যিহেতুকে মানি প্লেণ্টক ওপৰত উঠি যোৱা মানে ঠাই লাগে আৰু আমাৰ এইফালৰ বাৰান্দাখন খুব বেছি ৰ'দ পৰে আৰু ৰ'দত থ'লে কি হয় গ্ৰিলত যাব দিলেও মানে এতিয়া বেছি ডাঙৰ হোৱা নাই যে তো ৰ'দত থাকিলেও কি হয় এডাল মানে পাতকেইটা হালধীয়া হৈ যায় তো তাৰ কাৰণে মই ইয়াতে বেডৰুমতে কোণটোত ৰাখিছোঁ আৰু এইডাল বাঁহৰ এটা এনেকৈ এডাল কাটি দিছোঁ যাতে ওপৰৰ ফালে ধুনীয়াকৈ উঠি যাব পাৰে তো এয়া দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওকচোন কোনটোত ৰাখিছোঁ তো আজিৰ ব্লগটি ইমানেই যদি ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু শেষত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ আজিৰ ব্লগটি চাই কেনেকুৱা পালে তেতিয়াহ'লে আজিলৈ আহিছোঁ